নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দৈ দি বনোৱা আলুৰ ৰেচিপি এটা লৈ আহিছোঁ। ইয়াৰ বাবে সিজোৱা আলু লৈছোঁ 3টা, এনেদৰে কাটি লৈছোঁ। আদা নহৰু পিছা, পিঁয়াজ লৈছোঁ 2টা, ইলাচি ডালচেনি আৰু লং লৈছোঁ আৰু মান ধনিয়া কেইটামান লৈছোঁ। আৰু এইফালে লৈছোঁ নিমখ, হালধি, জিৰা গুড়ি, গৰম মছলাৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু চেনি। এতিয়া আৰু লাগিব আমাক দৈ, লগতে লাগিব তেল। এতিয়া প্ৰচেছটো চাওঁ আহকচোন। প্ৰথমে মই দৈখিনি এটা বাটিত বাকি ল'ম। দৈ মই আধা বাটি লৈছোঁ আৰু এইখিনি ভালদৰে মই এডাল হুইস্কৰ সহায়েৰে ভালদৰে ফেটি ল'ম। ইয়াৰ পাছত ভালদৰে ফেটা হোৱাৰ পাছত ইয়াত মই আলুখিনি এড কৰিম আৰু ভালদৰে মিলাই থৈ দিম। আৰু ইয়াত দিব লাগিব অকণমান চেনি। এইখিনি ভালদৰে মিক্স কৰি লৈ ইয়াত আমি দেখুওৱা ধৰণেৰে অকণমান চেনি দি ল'ব লাগিব। সৰু চামুচেৰে 1 চামুচ চেনি মই ইয়াত এড কৰিছোঁ। অকণমান মিঠা সোৱাদটো আহিলে ভাজিখন বেছি সোৱাদ লগা হয় বাবে চেনিটো দিয়া হৈছে। আৰু এইফালে তেল গৰম কৰি লোৱা আছে কেৰাহীটোত, আৰু ইয়াতে আমি শুকান গৰম মছলা কেইটা দি দিম আৰু ভালদৰে ভাজি ল'ম। ইয়াৰ পাছত আমি পিঁয়াজখিনি ইয়াত এড কৰিম আৰু ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। এইদৰে ভাজি লোৱাৰ পাছত ইয়াত আমি নহৰু আৰু আদাৰ বটাখিনি দি আকৌ পুনৰবাৰ ভালদৰে ভাজিব লাগিব। এই ভাজিখন বৰ সোৱাদ লগা হয়। ৰুটি বা ভাতৰ লগত বা যিকোনো ধৰণৰ ডিনাৰ বা লাঞ্চৰ ৰেচিপিৰ লগত খুবেই সোৱাদ লগা হয় নিৰামিষ আহাৰৰ কাৰণে। যদি ভাল লাগে প্লিজ এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত। এতিয়া মই শুকান গুড়া মছলাখিনি দি দিছোঁ। আগতীয়াকৈ মই দেখুৱাই লৈছিলোঁ আপোনালোকক কি লৈছিলোঁ। এতিয়া এইখিনি দি পেলাই মই ভালদৰে লৰাই দিম। বেছিকৈ দেই যাবলৈ নিদিব, গেছটো কমাই লৈ ভাজি থাকিব আৰু অকণমান পানী এড কৰিব যাতে তলত লাগি নাযায়। আৰু এইখিনি অকণমান উতল অহাৰ পাছত আমি গেছৰ পৰা কেৰাহীটো নমাই লৈ ঠাণ্ডা হ'বলৈ দিব লাগিব। এইটো কিন্তু খুবেই মনত ৰাখিবলগীয়া কথা। এয়া দেখিছে মই গেছৰ পৰা নমাই ল'লোঁ আৰু ঠাণ্ডা কৰি লৈছোঁ। এতিয়া প্ৰায় 15 মিনিটৰ পাছত ঠাণ্ডা হোৱাৰ পাছত আমি দৈ আৰু আলুখিনি ইয়াত মিক্স কৰি দিম আৰু ভালদৰে লৰাই ল'ম। গৰমে গৰমে দৈটো দি দিলে এটা ফাটা ফাটা গোন্ধ ওলায় আৰু ভাজিখন একেবাৰে নষ্ট হৈ যাব। গতিকে এইখিনি সময়তে খুবেই সাৱধান হ'বলগীয়া হয়। এতিয়া মই ভালদৰে লৰাই দিছোঁ আৰু কম জুইত মই এইখিনি এবাৰ অকণমান উতল আহিবলৈ দিম। একেবাৰে উতলাইও পেলাব নালাগে, যিহেতু আমাৰ চব্জিখন হৈয়ে আছে, আলু সিজাই, খালি মই গৰম কৰিম অলপ আৰু আমাৰ ভাজিখন ৰেডি হৈ যাব। এতিয়া অলপ অলপ গৰম হৈ অহাৰ লগে লগে ইয়াত মান ধনিয়াখিনি দি ভালদৰে লৰাই দিছোঁ আৰু অলপমান উতল অহাৰ লগে লগে আমি গেছটো অফ কৰি দিম। আমাৰ দৈ দি বনোৱা আলু ৰেডি হৈ গৈছে। খুবেই সোৱাদ লগা এখন আঞ্জা, বনাই খাই চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল পালে মোৰ ৰেচিপিটো তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ জনাইছোঁ আৰু আজিলৈ বিদায় লৈছোঁ।